আসসালামু আলাইকুম নমস্কাৰ আহক ভিডিঅ'টো চাওক সত্যা ৰঞ্জন বৰাই কি কৈছে আপোনালোকে চাওক তাৰপিছত মই কৈ আছোঁ বাধ্য কৰাইছে কিয় পাহৰি গৈছে আপোনাৰ ধৰ্ম ইছলাম ধৰ্ম প্ৰচাৰ কৰা হজৰত মহম্মদে 40 বছৰ বয়সত 6 বছৰীয়া আয়েশা নামৰ শিশুটিক বিয়া কৰাইছিল 9 বছৰ বয়সত তেওঁৰ লগত যৌনাচাৰ কৰিছে তদুপৰি 40 গৰাকী মহিলাক বিয়া পাতিছে তদুপৰি যুদ্ধৰ দাসীবোৰটো আছিলেই যুদ্ধৰ দাসী সামান্য সনাতন ধৰ্মৰ নাম লোৱাতে যি তোৰ প্ৰতিক্ৰিয়া আৰু এতিয়া আমাৰ কি প্ৰতিক্ৰিয়া হ'ব পাৰে যে তুই হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ নামত কি ক'লি এতিয়া তোক কি কৰিব লাগে তোক যদি এতিয়া পাওঁ মই ডাইৰেক্ট তোক গলটো কাটি মুণ্ডটো বেলেগ কৰি পেলাম তোৰ আৰু তই বৰপেটাত আহিবি তোক চাই দিম তোক মাৰাৰ পিছত যদি মোৰ ফাঁচি হয় ফাঁচি ল'ম তোৰ নিচিনা কুকুৰ আমাৰ সমাজত নালাগে অসমৰ কাৰণে কি কৰিছা তই কেৱল হিন্দু ধৰ্ম আৰু মুছলিম ধৰ্মক লৈ তুই ইছলামক উল্টা পুল্টা বকি আছা কেলা তই বেজন্ম হয় নেকি ইছমাইল হুছেইনে যদি হিন্দু ধৰ্মৰ বিষয়ে কিবা বেয়া মন্তব্য কৰিছে তেনেহ'লে তাক যি কৰিবলৈ তাক কৰ কিন্তু আমাৰ নবীৰ বিষয়ে কিয় উল্টা পুল্টা কৈ আছা তোক কোনে পাৱাৰ দিছে কেলা তোক মই চেলেঞ্জ দি কৈছোঁ তই যদি এক মাক বাপেকৰ সন্তান হোৱা তেনেহ'লে বৰপেটাত আহিবি তই আমি ভাবিলেই বহুত বেয়া লাগে যে স্বাধীন ধৰ্মনিৰপেক্ষ দেশত নাগৰিক হৈও যেন আমি ন্যায় পোৱা নাই যে আমাৰ দেশতে আমাৰ ধৰ্মক লৈ বহুত মানে বেয়া মন্তব্য কৰি থাকে আৰু আমাৰ শ্ৰেষ্ঠ নবী তাকো মানে অৱহেলা কৰি থাকে তাৰ বিষয়ে উল্টা পুল্টা কৈ আমি কি ন্যায় পাই আছোঁ নেকি পোৱা নাই এই দেশত যেন আমি নাগৰিক নহয় সেনেকুৱা আমাৰ লগত বাৰ্তাপ কৰি আছে আপোনালোকে কওকচোন বাৰু সত্য ৰঞ্জন বৰাই আমাৰ নবীৰ বিষয়ে যি কথা কয় তাক আচলতে কি কৰিব লাগে আৰু কি সাজা হ'ব লাগে সেইটো আপোনালোকে কমেণ্ট কৰি মোক জনাব ভিডিঅ'টোত আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক দিব আৰু কেৱল মই মুছলিম সম্প্ৰদায়ৰ লোকক কোৱা নাই আপোনালোকে চবকে কৈছোঁ মুছলিম হিন্দু আমি ভাই আৰু ভাই থাকিব কিছুমান মানুহ আছে যিবোৰ তাৰমানে আমাৰ সমাজত হিন্দু আৰু মুছলিমত বিভেদ বজাব বিচাৰে সিহঁতে এইবোৰ কাম কৰে যে উল্টা পুল্টা কৈ থাকে জয় আই অসম।